গীতটো গাই দি নেকি ৰাইজ? এইটো এটা মোৰ পোহৰ গীত, এটা অনুভৱৰ গীত। অসমৰ থলুৱা সংস্কৃতিবিলাক হেৰাই গৈছে নেকি? থলুৱা বাদ্যবিলাক নাইকিয়া হ'ল নেকি? তাকে লৈ এই গীতটো কৰিছিলো আৰু অসমৰ ৰাইজে আদৰি লৈছিলো। সেই গীতটোকে গাইছো, অকণমান জপিয়াব লাগে আৰু এতিয়া, হয় নাই? ফূৰ্তি কৰিম, একেলগে গাম, একেলগে নাচিম। দেখিছো ভালে
Mona Lisa,